অপৰাধী কৰায়ত্ব কৰি উচিত শাস্তি দিয়াৰ ব্যৱস্থা কৰিব লাগে। অন্যান্য দোষীসকলৰ ক্ষেত্ৰত অসম চৰকাৰৰ অসম পুলিচৰ যি তৎপৰতা, কিন্তু এই মনীষা বড়োৰ হত্যাকাৰীৰ সন্দৰ্ভত সেই তৎপৰতা এতিয়ালৈকে দেখিবলৈ পোৱা নাই। গতিকে আমি মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ ইয়াত বিচাৰিছোঁ আৰু আমাৰ স্থানীয় যি বিধায়ক বা মন্ত্ৰীসকল আছে তেওঁলোকৰো ভূমিকা সন্দেহজনক। গতিকে আমি ৰাইজে আজি ৰাজপথত ওলাই আহিবলগীয়া হৈছে। মনীষা বড়োৰ দৰে এগৰাকী ছোৱালীৰ যি জঘন্য ধৰ্ষণ বা হত্যা হৈছে, ইয়াত অসম চৰকাৰে এতিয়ালৈকে অপৰাধীক কৰায়ত্ব কৰিব নোৱাৰাটো অসমৰ কাৰণে দুৰ্ভাগ্যজনক। যি সময়ত অসম চৰকাৰে পুলিচ প্ৰশাসনৰ সংশোধনৰ কথা কৈ, ৰিফৰ্মেশ্যনৰ কথা কৈ দম্ভালি মাৰে, সেই চৰকাৰৰ সেই পুলিচ প্ৰশাসনে এতিয়ালৈকে এজনী ছোৱালীৰ যি মানে ৰেপ এণ্ড মাৰ্ডাৰ কেছ, এই মানে ক্ৰিমিনেলক এতিয়ালৈকে কৰায়ত্ব কৰাৰ সাহস কৰিব নোৱাৰাটো অতি ৰহস্যজনক আৰু দুৰ্ভাগ্যজনক কথা। মোৰ এগৰাকী মেধাৱী যুৱতী, মেধাৱী ছাত্ৰী, তেওঁ পাঞ্জাৱ নেশ্যনেল বেংকত কৰ্মৰত আৰু ঠেলামৰে এগৰাকী যুৱক, যিগৰাকী অভিযুক্ত যুৱক দেৱাশিষ কোঁৱৰ নামৰ যুৱকজনে ধৰ্ষণকাৰী তেওঁক হত্যা কৰিছে বুলি এটা অভিযোগ উঠিছে। আৰু এই ক্ষেত্ৰত পুলিচ প্ৰশাসনে আজি 5 দিন হ'ল তেওঁক কিন্তু কৰায়ত্ব কৰিব পৰা নাই। এইটো আচলতে অসম পুলিচৰ কাৰণে খুব লজ্জাজনক কথা। আমি ঢেকীয়াজুলি আঞ্চলিক ছাত্ৰ সন্থাৰ লগতে সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাই দাবী জনাইছোঁ আৰু এপছুৰ যি জিলা এপছুৰ যি আজি প্ৰতিবাদী কাৰ্যসূচীত আমি তেওঁলোকৰ লগত আমি জড়িত হৈছোঁ, সহযোগিতা আগবঢ়াইছোঁ। আমিও বিচাৰিছোঁ হত্যাকাৰীয়ে উচিত শাস্তি পাব লাগে আৰু দৃষ্টান্তমূলক শাস্তিৰ ব্যৱস্থা কৰিব লাগে আৰু অসম চৰকাৰক আমি দাবী জনাইছোঁ।